এই কবিতা ক'ব খুজিছোঁ। তেখেতৰ এটা কবিতা আছে, স্থাপন কৰ, স্থাপন কৰ, স্থাপন কৰ, স্থাপন কৰ অ' স্থাপন কৰ, তোৰ ভাৱৰ বাহন, ভাষাৰ বাহন, মাতৃভাষাৰ সোণৰ আসন, স্থাপন কৰ, স্থাপন কৰ, স্থাপন কৰ অ' স্থাপন কৰ। যি নেতৃত্বত পিতৃভিথাত মাতৃভাষাৰ নিজ অধিকাৰ, সুস্থ পুষ্ট নিখুঁত নিতুল ৰব, তাকেই হেতই আঁকোৱালি ধৰ, তাৰেই হেতই পাছে পাছে লৰ, তেহে জাতি তোৰ জীৱন ৰক্ষা হ'ব। কি কৰিব লাগে কবিগৰাকীয়ে কৈ দিছে। তাৰপিছত কৈছে, যি নেতৃত্বৰ দেশদ্ৰোহী জাতিদ্ৰোহী জুৱাৰ খেলত, দেশৰ আত্মা বিক্ৰী কৰি বেপাৰ কৰা গুপুত মেলত, ধন ঘৰ ভেটি দেশ জাতি ভাষা, আই অসমীৰ আশা আকাংক্ষা, নিৰ্মূল কৰা ষড়যন্ত্ৰই বহিলে বুকুত পীড়া পাৰি, সেই নেতৃত্বৰ আমূল প্ৰভাৱ উৰুৱাই দে জোকাৰ মাৰি। এইগৰাকী কবিয়ে কৈ গৈছে, বাটটো দেখুৱাই গৈছে আমাক। গতিকে এনেকুৱা এখন উদ্যানত যিগৰাকী সেই কবিৰ স্মৃতিত উৎসৰ্গিত, তাত এই কবিৰ সমাৱেশত উপস্থিত থাকিবলৈ পায় আৰু আপোনালোকৰ সৈতে দুআষাৰ কথা পাতিবলৈ পাই মই পৰম আনন্দিত হৈছোঁ, ধন্য মানিছোঁ। আৰু আপোনালোকক এই যিখন কবিতাৰ মহাসন্মিলনৰ আয়োজন কৰিছে তাৰ সফলতাৰ আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। এইবাৰ আমি অন্য এগৰাকী ব্যক্তিক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাম।